সুৰাৰ বিৰুদ্ধে গণস্বাক্ষৰ চলাইছে আৰু সেৱক সেৱিকাসকলে আপোনালোকক সহায় কৰি দিছে যথেষ্ট। কি ক'ব? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি কেন্দ্ৰীয় সেৱা বাহিনী এটা শৃংখলাবদ্ধ এটা সংগঠন, ইতিমধ্যে এটা সময়ত এটা প্ৰজন্ম মদ ভাঙত ডুবি থকাৰ বিপৰীতে সেৱা বাহিনীৰ যি শৃংখলাবদ্ধতা, সেই বদ্ধতা আমি আকৃষ্ট হৈছোঁ। আৰু মদমুক্ত অসম দাবী সমিতিয়ে অসমত সুৰা নিষিদ্ধৰ বাবে যি আন্দোলন আগবঢ়াই লৈ গৈ আছে, আৰু এই সেৱা বাহিনীয়ে এটা দায়িত্ব ল'ব। আৰু ইতিমধ্যে আমি যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক শ্ৰদ্ধাৰ প্ৰফুল্ল চন্দ্ৰ বৰাদেৱক আমি লগ কৰিছিলোঁ। তেখেতেও অসমত সুৰা নিষিদ্ধৰ বাবে এটা শংকৰ সংঘত এটা প্ৰস্তাৱ লোৱাৰ কথা আমাক কৈছে। এইটো এটা অসমীয়া জাতিটোৰ কাৰণে এটা শুভবাৰ্তা। আৰু আমি মদমুক্ত অসম দাবী সমিতিয়ে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত আকৃষ্ট হৈ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শৰে সুৰামুক্ত মাদক দ্ৰব্যমুক্ত এখন অসম গঢ়িবৰ বাবে সকলোকে আমি আগবাঢ়ি আহিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু সকলোকে এই গণস্বাক্ষৰত অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এই গণস্বাক্ষৰখিনি আমি গভৰ্ণমেণ্টক দিম যাতে অসম সুৰামুক্ত অসম হিচাপে ঘোষণা কৰে। সঁচাকৈ আই মাতৃসকলে ওলাই আহিছে আৰু দেখিবলৈ পাইছে ইয়াত গণস্বাক্ষৰ চলি আছে। সেৱক সেৱিকাসকলেও ইয়াত বিশেষভাৱে গুৰুত্ব লাভ কৰিছে। আমি সেৱা বাহিনীৰ যিসমূহ শিবিৰৰ ভিতৰ ভাগলৈ আমি যাবলৈ চেষ্টা কৰিম, কিয়নো সেৱক সেৱিকাসকল ওলাই আহিছে, তেওঁলোকে সহযোগ কৰিছে